নমস্কাৰ সকলোকে। বহুদিনৰ মূৰত আজি এটা লং ভ্লগ আৰম্ভ কৰিছোঁ মোৰ মৰমৰ গাঁওখনিৰ পৰা। আচলতে বহুত বেছি ব্যস্ত, বহুতে চাগে গম পাইছে মোৰ বিয়া মাজত মাত্ৰ এমাহ আছে। এইফালে ডিউটি, এইফালে বজাৰ। মা আৰু মই আজি অলপ পাট কাপোৰৰ বজাৰ কৰিব আহিলোঁ। আৰু এই দোকানখন আছে আমাৰ গাঁৱৰ ওচৰতে বেলশৰৰ ককায়া নামৰ গাঁওখনত। ইয়াতে একেবাৰে পিয়'ৰ পাট আৰু লগতে নতুন ডিজাইনৰ ধুনীয়া ধুনীয়া পাট কাপোৰ পায়। এইখনৰ আমি ৰেগুলাৰ কাষ্টমাৰেই বুলিব পাৰি। এই যে কাপোৰবোৰ দেখিছে 6,000ৰ পৰাই আৰম্ভ, আৰু ব্ৰাইডেলৰ হেভি ছেটবোৰ 15-16,000তেই পোৱা যায়। ব'লক তেন্তে ময়ো মোৰ কাপোৰ চিলেক্ট কৰোঁ, আৰু আপোনালোকেও কোনযোৰ বেছি ভাল লাগে মোক কমেণ্টত জনাই যাব। এইযোৰ আছিলে একেবাৰে হেভি বেডশ্বীট ডিজাইনৰ, আৰু এইযোৰৰ প্ৰাইচ মোক জনাইছিলে 15,500। লগতে দাদাই কৈছিলে এইটো ফিক্স প্ৰাইচ নহয়, অলপ কম বেছিও হৈ যাব। ৰ'ব, দোকানখনৰ নাম দেখোন কোৱাই নাই। দোকানখনৰ নাম আৰতি চিল্ক মাৰ্চেণ্ট। আপোনালোকে যদি মোৰ ভিডিঅ' চাই যোৱা বুলি কয় তেতিয়াহ'লে তাতে একো এক্সট্ৰা ডিছকাউণ্ট পাব। তাৰপিছত এই মেইন শ্বীটবোৰ 7-8,000ৰ পৰাই আৰম্ভ কৰি 15,000লৈকে পায়। কইনা যিহেতু এবাৰ পিন্ধিও চাইছোঁ, আৰু বিয়াৰ ডেটটো অতি সোনকালেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ইয়াতে আকৌ দৰা ধৰা ছাতিও পায় 700ৰ পৰাই। আজিলৈ ইমানেই। ভিডিঅ'টো কেনে পালে জনাব। বাই বাই।